Hello everyone, মই মঞ্জুষ্ণা আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে। অৱশেষত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰীক্ষা সম্পৰ্কে নতুন জাননী প্ৰকাশ পালে আৰু এই ভিডিঅ'টোত মই আপোনালোকক সেই জাননীখনৰ বিষয়ে কম। লগতে বিএড ল আৰু ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আৰু সকলোবোৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সকলোবোৰ কথা এই ভিডিঅ'টোত মই আপোনালোকক কম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইখন হেই নোটিফিকেশনখন এইখন আজি আহিছে 13/7/2020 Gauhati University message to the students on examination for semester completion and degree completion for end semester student during COVID-19 pandemic period 2020 আৰু এই নোটিফিকেশনখনৰ মূল কথাখিনি মই আপোনালোকক কম। ফাৰ্স্ট প্যাৰাগ্ৰাফটো দিয়া আছে আৰু ইয়াতে কৈছে যে বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ইউজিচিয়ে যি গাইডলাইনছ দিছে সেই অনুসৰি গুৱাহাটী ইউনিভাৰ্চিটি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব বুলি কৈছে। আৰু তাৰ তলৰ প্যাৰাগ্ৰাফত কৈছে যে সেমিষ্টাৰসমূহৰ পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত কৰা হ'ব মানে যি ওয়াৰ্ক প্ল্যান সেইসমূহৰ বিষয়ে গুৱাহাটী ইউনিভাৰ্চিটিয়ে চিন্তা চৰ্চা কৰি আছে আৰু পৰীক্ষাসমূহৰ যি প্ৰচিডিউৰ হ'ব সকলোবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা অনুসৰি হ'ব মানে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা অনুসৰি কৰা হ'ব। আৰু ইয়াতে কৈছে যে পৰীক্ষাসমূহ মিক্স প্ৰচিডিউৰত অনুষ্ঠিত কৰা হ'ব মানে অনলাইনও হ'ব পাৰে বা অফলাইনও হ'ব পাৰে। আৰু ইয়াতে দিয়া আছে যে গুৱাহাটীত যেতিয়া লকডাউন শেষ হ'ব তেতিয়া ডিটেইলত প্ৰচিডিউৰ আৰু ক্যালেন্ডাৰ উলিওৱা হ'ব। আৰু নেক্সট প্যাৰাগ্ৰাফত কৈছে যে জিইউ প্ল্যান কৰিছে যে জিইউৰ যিমান ছাত্ৰ-ছাত্ৰী আছে সকলোবোৰ পৰীক্ষা 30 ছেপ্টেম্বৰৰ ভিতৰত কমপ্লিট কৰিব আৰু যিসকল ষ্টুডেণ্টে এতিয়াও ফৰ্ম ফিল আপ কৰা নাই সকলোকে ফৰ্ম ফিল আপ কৰিব দিছে তেতিয়াহে ষ্টুডেণ্টবোৰক নেক্সট সেমিষ্টাৰৰ প্ৰমোশন কৰিব পাৰিব বা ফাইনেল ডিগ্ৰী দিব পাৰিব বুলি কৈছে। আৰু ইয়াতে কৈছে যে ফৰ্ম ফিল আপৰ যি ডেট আছিল সেইও এক্সটেণ্ড কৰিব বুলি কৈছে। Next paragraphত কৈছে যে I have been receiving communication from a huge number of students UG and PG all of branches engineering BEd law etc. আৰু ইয়াত কৈছে যে UG PG BEd engineering law ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বহুতৰে পৰা ইমেইল বা মেছেজ WhatsApp মেছেজ আজি পাইছিলে মানে এক্সাম ৰিলেটেড আৰু সকলোকে পাৰ্সোনালি ৰিপ্লাই কৰাটো পসিবল নহয় বুলি কৈছে। আৰু সেইবাবে এই নোটিফিকেশনখন সকলোৰে বাবে দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা অনুসৰি তেওঁলোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব বুলি কৈছে। আৰু সকলো ছাত্ৰ-ছাত্ৰী যাতে অধ্যয়ন কৰি থাকে সেইবাবে তেওঁ সকলো ছাত্ৰ-ছাত্ৰীক ৰিকুৱেষ্ট কৰিছে। আৰু তাৰে নেক্সট প্যাৰাগ্ৰাফত কৈছে যে I have also received memorandum submitted online by a number of student organization মানে কৈছে যে বহুত সংগঠনৰ পৰা অনলাইন যোগে মেমৰেন্ডাম পাইছে এক্সাম ৰিলেটেড আৰু তেওঁলোকক কৈছে যে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত লোৱা হয় তেওঁলোকে যি মেমৰেন্ডাম দিছে তাতে যি উল্লেখ কৰিছিল সেইবোৰো চালিজাৰি চাব বুলি কৈছে। আৰু একেবাৰে শেষত কৈছে যে GV is all prepared to restart all pending activities examination admission start of new session etc. মানে কৈছে যে এতিয়াও গুৱাহাটী ইউনিভাৰ্চিটি সকলোবোৰ কাম পেন্ডিং হৈ আছে মানে সকলোবোৰ এক্টিভিটি এক্সামিনেশনৰ কামে হওক এডমিশনৰ কামে হওক আৰু কৈছে যে যেতিয়া ইণ্ডিয়াৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউচনবোৰ খুলিব তেতিয়াই গুৱাহাটী ইউনিভাৰ্চিটিৰ সকলো কাম ৰিঅপেনিং হ'ব। গতিকে এইখিনিয়ে আছিল এই নোটিফিকেশনখন আপোনালোকে এবাৰ পঢ়ি চাব আৰু পৰীক্ষাসমূহ কেতিয়াৰ পৰা আৰম্ভ হয় অতি সোনকালে জনাব বুলি কৈছে যেহেতু 30 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষাসমূহ শেষ কৰিম বুলি কৈছে। নেক্সট নোটিফিকেশনখনত আপোনালোকে সকলোখিনি গম পাব। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।